বন্ধুসকল, আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে কেতিয়াবা ধৰিব পাৰিছেনে যে ভগৱানে আমাক ৰক্ষা কৰি আছে, আমাৰ লগত আছে? এক সময়ৰ কথা, এজন ৰজা আছিল আৰু তেওঁ বনত চিকাৰ কৰিবলৈ গৈছিল আৰু চিকাৰ কৰি থকা সময়ত হঠাৎ তেওঁৰ নিজৰ তৰোৱালৰ দ্বাৰাই তেওঁৰ আঙুলি এটা কাটি গৈছিল আৰু ৰজাই মনতেই কিবা চিন্তা কৰিবলৈ ধৰিলে। কিন্তু সেই সময়তে তেওঁৰ লগত থকা মন্ত্ৰীয়ে ৰজাক ক'লে, মহাৰাজ, আপুনি একো চিন্তা নকৰিব, কাৰণ যি হয় তাত কিবা নহয় কিবা ভগৱানৰ কৃপাত আমাৰ ভালেই থাকে। কিন্তু ৰজাৰ বহুত খং উঠি গ'ল, কাৰণ ৰজাৰ আঙুলি এটা কাটি গৈছিল আৰু মন্ত্ৰীয়ে ভাল বুলি কৈ সান্তনা দিবলৈ চেষ্টা কৰিছিল। গতিকে খঙত ৰজাই মন্ত্ৰীক শাস্তি দিয়াৰ সিদ্ধান্ত ল'লে। এনেদৰে কিছুদিন পাৰ হৈ গ'ল। ৰজা আকৌ চিকাৰ কৰিবলৈ গ'ল, কিন্তু এইবাৰ ৰজাৰ লগত এটা আচৰিত ঘটনা ঘটিল। ৰজাক কিছুমান আদিবাসীৰ মানুহে ঘেৰি ল'লে আৰু সিহঁতৰ ঠাইত লৈ গ'ল। সেই আদিবাসী মানুহবিলাকে এটা পৰম্পৰা পালন কৰে। সিহঁতে সিহঁতৰ কুলদেৱীৰ ওচৰত মানুহৰ বলি দিয়ে। গতিকে ৰজাক বলি দিবলৈ লৈ গ'ল। কিন্তু বলি দিয়াৰ সময়ত সিহঁতৰ মাজৰ পৰা এজন আদিবাসীয়ে মাত লগালে, ৰ'বক, এই মানুহজনৰ এটা আঙুলি নাই, গতিকে এওঁক আমি বলি দিব নোৱাৰিম, কাৰণ সিহঁতৰ মতে বলিৰ বাবে মানুহজন নিখুঁত হ'ব লাগিব। গতিকে ৰজাৰ প্ৰাণ বাচি গ'ল। আৰু ইয়াৰ পিছত ৰজাই বুজি পালে যে ভগৱানে আমাক যি দিয়ে জীৱনত, এই কাৰণত কিছুমান সৰু সৰু বিপদ আনি দিয়ে, যাতে আমি আগলৈ যাই ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰোঁ। আৰু মন্ত্ৰীৰ কথাখিনি মনত পৰি ৰজাই মন্ত্ৰীক শাস্তি দিয়াৰ সিদ্ধান্তটো মনৰ পৰা গুচাই দিলে। কিন্তু বন্ধুসকল, আমি কেতিয়াও সেইবিলাক কথা নাভাবোৱেই। কিন্তু মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনালোকৰ জীৱনত যদি এনেকুৱা কিছুমান সৰু সৰু ঘটনা ঘটে, তেতিয়াহ'লে চিন্তিত নহ'ব। গতিকে আজি মই আপোনালোকক এনেকুৱা সংকেত কিছুমানৰ বিষয়ে জনাম, যি ভগৱানে আমাক দিয়ে আৰু যাৰ জৰিয়তে ভগৱানে আমাৰ ৰক্ষা কৰি থাকে। প্ৰথমতে বন্ধুসকল, আপোনালোকে যদি লক্ষ্য কৰে, তেতিয়া ধৰিব পাৰিব যে হঠাৎ এনেকুৱা কিছুমান ঘটনা আমাৰ লগত ঘটে। কিছুমান মানুহ আমাৰ পৰা দূৰত আঁতৰি যায়, নাইবা আমাৰ সিহঁতৰ লগত সম্পৰ্ক বেয়া হৈ যায়, আৰু তেতিয়া আমি বহুত বেছি আঘাত বা কষ্ট পাওঁ। যদি মানুহকেইজন সম্পৰ্কীয় বা বন্ধুবৰ্গ হয়, তেতিয়া আৰু বেছি দুখ লাগে। কিন্তু আমি এই কথাটো বুজিব লাগিব যে আমি কিছুমান বস্তু নিজে দেখা নাপাব পাৰোঁ, কাৰণ আমাৰ ইমান দূৰদৰ্শী চক্ষু নাই। কিছুমান মানুহ আমাৰ লগত মিঠা থাকিও আমাৰ বাবে হৃদয়ত বিষ ৰাখিব পাৰে, কিন্তু ভগৱানে সকলো দেখা পায়। গতিকে ভগৱানে সেই ব্যক্তিজনে যাতে আমাক ভৱিষ্যতত বেছি আঘাত কৰিব নোৱাৰে, তাৰ বাবে সিহঁতক আমাৰ দূৰৰ পৰা পঠিয়াই দিয়ে। দ্বিতীয়তে বন্ধুসকল, বাৰে বাৰে আমি যদি এটা বিষাক্ত সম্পৰ্কত সোমাই পৰোঁ বা তেনেকুৱা পৰিস্থিতি এটাত যদি থাকিবলগীয়া হয়, এই ক্ষেত্ৰত ভগৱানে আমাক বুজাবলৈ চেষ্টা কৰে যে বাৰে বাৰে আমি ভগৱানৰ কথা সংকেতক ইগনৰ কৰোঁ আৰু একেই ভুলেই কৰি থাকোঁ। গতিকে এনেকুৱা পৰিস্থিতিত নিজক কষ্ট দি কপাল খুন্দিয়াই ফুলিয়াই একো লাভ নাই। এনেকুৱা সময়ত ভগৱানৰ লগত যিমান পৰা যায় সিমানেই ভগৱানৰ লগত নিজৰ সম্পৰ্কটো গভীৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু তৃতীয়তে, আমাৰ জীৱনত কেতিয়াবা একে সময়তে বহুত সমস্যা আহি পৰে আৰু আমাক হেঁচা মাৰি ধৰে, আৰু আমাৰ এনেকুৱা লাগে কি কৰিম কি নকৰিম, এনেকুৱা পৰিস্থিতি আহি পৰে। গতিকে সেই সময়ত ভগৱানে আমাক বুজাবলৈ চেষ্টা কৰে যে আমাৰ পৰা কিবা নহয় কিবা ভুল হৈছে, যিটো ভগৱানে একেবাৰেই ভাল পোৱা নাই। হয়তো আমি কাৰোবাক দুখ দিছোঁ, নাইবা ভগৱানে কৰা প্ৰমিছ পূৰ্ণ কৰা নাই, নাইবা নিজৰ পিতৃ মাতৃয়ে কষ্ট পোৱা কিবা কাম কৰিছোঁ। যিকোনো হ'ব পাৰে, আৰু সেইবাবে একে সময়তে ভগৱানে আমাক ইমান কষ্ট দি আছে। কিন্তু ভয় খোৱাৰ কোনো কাৰণ নাই। যদি কিবা ভুল কৰা গৈছে, তাক শুধৰণি কৰক, চৰি ক'বলৈ শিকক আৰু প্ৰমিছ যি কৰিছিল তাক পূৰ্ণ কৰিবলৈ শিকক।
আৰু লগতে বন্ধুসকল এই ক্ষেত্ৰত অকণমান ধৈৰ্য ৰাখিবলৈ শিকিব লাগিব। তো আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাধে ৰাধে।